নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি দেখাম লখিমপুৰত থকা শ্ৰী শ্ৰী পদুমণি আই থান। হাত ভৰিহাল ধুই লওঁ, ধুই পেলাই চাকি বন্তি দি মন্দিৰৰ সম্পূৰ্ণ ভিডিঅ' দেখাম। ইয়াতে ধূপ জ্বলালোঁ, চাকি অনা নাছিলোঁ বাৰু। এতিয়া মন্দিৰত সেৱা কৰোঁগৈ, তাৰপিছত মন্দিৰৰ ভিডিঅ' দেখাম বাৰু। এয়া মন্দিৰৰ দৃশ্য, মই এতিয়া সেৱা কৰিব গৈ আছোঁ। এয়া এইখন থানত লক্ষী আৰু সৰস্বতীও মূৰ্তি ৰখা হৈছে, আপোনালোকে দেখিবলৈ পাইছে। এয়া আই থানখনৰ মই ওপৰত আছিলোঁ, তাৰ পৰা ভিডিঅ' কৰিছিলোঁ, চাওকচোন বাৰু। পুখুৰী আছে বাৰু, ইপিনে কিনাৰত তলত ঘূৰিবলৈ যাম বাৰু। ইয়াত বহাৰ ঠাইও আছে, কিন্তু বৰষুণ দিয়াৰ বাবে বহিব পৰা নাযাব আৰু। মই যোৱাৰ দিনাখন কিনকিনীয়া বৰষুণ দি আছিলে। এয়া বহিবৰ বাবে ধুনীয়াকৈ জেগা বনাই ৰখা হৈছে। আপোনালোকক ওপৰৰ পৰা দেখাই দিওঁ, এয়া কৰ্মচাৰীৰ জিৰণি কোঠা। আৰু আপোনালোকে যদি পায়সৰ যোগাৰ আনে, এইটো ঘৰতে পায়স আনিব পাৰিব। ইয়াত আহি এটা বস্তু বৰ ভাল লাগিল, মন্দিৰটো সঘনাই ইয়াত মুচি থকা হয়। এই মন্দিৰৰ পিছফালে ঘূৰিব আহিছোঁ, পুখুৰী কিনাৰত। গান এটা লগাই দিওঁ, আপোনালোকে ভিডিঅ'টো চাওক, সম্পূৰ্ণ ভিডিঅ' কৰিছিলোঁ মই। আৰু এইজন মই ভিডিঅ' কৰি কথা ক'লে খেলি মেলি লাগে, ক'ব পৰা এতিয়ালৈকে হোৱা নাই বাৰু। সেইবাবে অকল ভিডিঅ'ই কৰিছোঁ আৰু কথা কোৱা নাই। এয়া আই থানখন পিছফালৰ পৰা দেখি এনেকুৱা লাগে। ইয়াত বহিবৰ বাবে ধুনীয়া সুবিধা আছে, কিন্তু বহিবৰ বাবে চব পানী পৰি আছে, কিন্তু বহিব নোৱাৰিলোঁ আৰু। এই আই থানখনত আপোনালোকে থাকিম বুলি ক'লে থাকিব পাৰে, থকাৰ বাবে ধুনীয়া সুবিধা আছে। এয়া ঘৰ দুৱাৰ আপোনালোকে দেখিবলৈ পাইছে, বহুত ধুনীয়া। ইয়াত লিখা আছে 4 বজাৰ পিছত ভোজনালয় গৃহৰ গেট বন্ধ হ'ব। এয়া খোৱাৰ পিছত ঠাইখিনি পৰিষ্কাৰ কৰি যাব। ইয়াত এনেকুৱা কথাবোৰ ধুনীয়াকৈ লিখি ৰখা হৈছে। ইয়াত কোনোবাই ৰান্ধিছে নেকি, চাওঁচোন বাৰু। ইয়াত এটা ঘৰতেই ৰান্ধি থকা হৈছে, কিন্তু ৰন্ধাৰ বাবে ইয়াত বহুত ঘৰ আছে, আপোনালোকে দেখিবলৈ পাইছেই। মই চেণ্ডেলযোৰ পিন্ধি অহা হ'লে ইপিনে ওলাই যাব পাৰিলোঁ হয়। খালী ভৰি আহিলোঁ যেতিয়া চেণ্ডেলযোৰ সিপিনে থাকিল, এতিয়া ইপিনেই আকৌ ঘূৰি যাব লাগিব অহা বাটেৰে। চেণ্ডেলযোৰ পিন্ধিব আহোঁতে এটা বস্তু দেখিলোঁ, চেণ্ডেল জোতা থ'বৰ বাবে ইয়াত ধুনীয়াকৈ ঘৰ বনাই ৰখা হৈছে, কিন্তু মই আহোঁতে লক্ষ্য কৰিবই নহ'ল। আপোনালোকে আহিলে এনেকৈ য'ত ত'ত নথ'ব আৰু ইয়াতে থৈ যাব। মোৰ ভুল হৈ গ'ল বাৰু। এয়া
আপোনালোকে ইয়াত আহি আৰাম কৰিব পাৰিব। ইয়াৰো ঘৰ আছে। ঘৰ দুৱাৰ ভালেই বাৰু, ফেন চেন লগাই থোৱা আছে। মই এতিয়া যাওঁ। অকলে আহিলে এটা কথাতে বেয়া, ফটো উঠিবৰ বাবে বহুত অসুবিধা হয়। মই ফটো চেলফিয়ে উঠিব লগা হ'ল। থাম্বনেইল বনাবলৈও ফটো এখন উঠিবলৈ মানুহ নাপালোঁ। আৰু বেলেগক ক'বও বেয়া লাগে। আপোনালোক আহিম বুলি ক'লে থকাকৈ ইয়াত আহিব পাৰে। আপোনালোকৰ ঘৰ দুৱাৰ দেখালোৱেই। আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত।